নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। চাওঁতে আমাৰ অতি মৰমৰ আদৰৰ শাৰদীয় দুৰ্গা পূজা আহি চোতাল পালেহি। মাজত মাত্ৰ কেইটামান দিন বাকী, কিন্তু আগৰ দৰে দুৰ্গা পূজাৰ উৎসাহ উদ্দীপনা ৰাইজৰ মাজত দেখিবলৈ পোৱা হোৱা নাই। ইয়াৰ প্ৰধান কাৰণ হৈছে কৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱ। ইতিমধ্যে বহুতো পূজা কমিটিয়ে এইবাৰ দুৰ্গা পূজা ঘটৰ পূজাৰ জৰিয়তে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বহু কমিটি আগৰ দৰেই মূৰ্তি পূজাৰ জৰিয়তে দুৰ্গা পূজা উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সম্পূৰ্ণ কোভিড প্ৰট'কলৰ নিয়ম নীতি মানি তেওঁলোকে পূজা উদযাপন কৰিব। পূজাৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল'বলৈ আমি উপস্থিত হৈছিলোঁ এই অসমৰ এখন অন্যতম জিলা ধুবুৰী জিলা। আহক তেতিয়াহ'লে আমি পূজাৰ আনন্দ কিছু আগতীয়াকৈ উপভোগ কৰিবলৈ চেষ্টা কৰোঁ। এইবিলাক আগৰ সমানে আছে নে কমিছে? মানে অৰ্ডাৰ বেছি কমিছে নেকি? লকডাউনৰ অলপ হেৰি আছে, প্ৰভাৱ পৰিছে আৰু মূৰ্তিবিলাক মিনিমাম কিমানৰ পৰা ষ্টাৰ্ট হয় দামবিলাক? এইটো হ'লেও মানে মিনিমাম মানে একো যদি কালাৰ হেৰি নাথাকে বিশেষ আপোনাৰ এই একো যদি আপোনাৰ মানে মেকআপ চেকআপ নাথাকে মিনিমাম মানে একদম লৱেষ্ট কিমানৰ পৰা ষ্টাৰ্ট হয়? হায়েষ্ট ওপৰত কিমানৰ পৰা দি আছে? হায়েষ্ট এতিয়া এইটো ক'ব নোৱাৰোঁ। এতিয়া এই লকডাউনৰ বজাৰত এইটো ন্যায্য মূল্য নহয়। এইটো এইটো যিটো পাই আছোঁ এতিয়াতো ন্যায্য মূল্য নহয়। বন্ধুসকল, ধুবুৰী জিলাত আগৰ দৰেই মূৰ্তি স্থাপন কৰি দুৰ্গা পূজা অনুষ্ঠিত হ'ব। গতিকে আপোনালোকেও যদি বিচাৰে আগৰ দৰে পূজা আনন্দ উপভোগ কৰিবলৈ, তেতিয়াহ'লে আপোনালোক ধুবুৰীলৈ নিশ্চয় এপাক আহি যাব পাৰে।